ৰিচেণ্টলি মই বলিউডৰ কাৰণে অফাৰ পাই উঠিছো কিন্তু মই নগলো বিকজ হেতু সময়ত মই বৈদেহীখন কৰি আছিলো জাস্ট বৈদেহী শুটিং চলি আছে হেতু সময়ত তেতিয়াই মানে বম্বেৰ পৰা ডাইৰেক্টৰ প্ৰডিউচাৰ সব আহি গৈছে মোক লগ ধৰিবলৈ ভাই और बहनों মই আচৰিত হৈছো বৈদেহী কৰাৰ কাৰণে তাই বলিউড নগল নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ পোনপ্ৰথমে আপোনালোকক মোৰ ফালৰ পৰা মৰম আৰু শ্ৰদ্ধা জনাইছোঁ আমাৰ এই অনুষ্ঠানটিৰ নাম হৈছে দেশী ধেমালি কিন্তু সেই অনুষ্ঠানটিত আজি ধেমালি নহয় এটা চিৰিয়াছ ঘটনাক লৈ আজি আমি অনুষ্ঠানটি আৰম্ভ কৰিছোঁ যিহেতু এইকেইদিন আপোনালোকে গম পাইছে যে হিমাক্ষী বাক লৈ বৰ্তমান ফেচবুক আৰু হোৱাটছআপ বহুত ট্ৰল চলি আছে সেই বিষয়ত মোৰ কোনো নিজা মন্তব্য নিদিওঁ আমি মন্তব্য দিবলৈ আমাৰ মাজলৈ আজি আমন্ত্ৰণ জনাইছোঁ আমাৰ মৰমৰ ভূষণ দা অৰ্থাৎ এছএমএছ পিকচাৰৰ এংকৰজনক আমি আমন্ত্ৰণ জনাই আছোঁ তো আমাৰ ভূষণ দাই আমাৰ মাজত উপস্থিত আছে ভূষণ দা নমস্কাৰ নমস্কাৰ তো দাদা আপুনি যেতিয়া আহি পালে তেন্তে আমি অনুষ্ঠান আৰম্ভ কৰি দিছোঁ দাদা আপোনালৈ পোনপ্ৰথমে আমি এটা প্ৰশ্ন দিছোঁ প্ৰশ্নটো এইটোৱে যে হিমাক্ষী বাক লৈ বৰ্তমান বহুত ট্ৰল ওলাই আছে বহুত ধৰণৰ ফেচবুক আৰু হোৱাটছআপত বহুত ট্ৰল ওলাই আছে তাৰ ওপৰত আপোনাৰ মন্তব্য কি কালিৰ পৰা বা তাৰ আগদিনৰ পৰা হিমাক্ষী কলিতাক ট্ৰল কৰা হৈ আছে বহুত ধৰণৰ ভিডিঅ' দি সেই মোৰ ইণ্টাৰভিউ চেনেলৰ ধৰি লওক ইণ্টাৰভিউৰ পৰা আপোনাৰ কিছুমান ক্লিপ আপোনাৰ সৰু সৰু ক্লিপ ভাইৰেল হৈ আছে সেইবিলাক ভুল তথ্য আপোনাৰ আমাৰ ফুল ভিডিঅ' কিছুমান ক্লিপ আপোনাৰ ধৰি লওক আধা আধা অলপ অলপ কাটি ফেচবুকত শ্বেয়াৰ হৈ আছে দাদা মানে ভিডিঅ'টো আপোনাৰ চেনেলৰ পৰা আহিছিল ন অ'কে দাদা মানে হিমাক্ষী মানে বহুতে কৈছে যে হিমাক্ষী বা আপোনাৰ ভিডিঅ'টিত বহুত লেভেলত কথা কৈছে আৰু ট্ৰলবিলাকৰ কমেণ্টতো সেইবিলাকে আহিছে দাদা আৰু কিবা এটা কৈছে বুলি তেতিয়া বলিউডৰ অফাৰৰ কথা কৈছিল বলিউডৰ পৰা মাতিছিল কিবা কিবি সেই কথাটো আপুনি জনালৈকে কিমান দূৰ সঁচা ক্লিপ গৈছে সেইটো বলিউডৰ কথাটো কৈছে সেইটো কথাত মই ক'ব নাযাওঁ সেইটো তেওঁ জানিব তেওঁৰ পৰা হয়তো তেওঁ ৰিয়েকশ্যন দিলে তেওঁ গম পাব সেইটো বলিউডৰ পৰা অফাৰ আহিছিল না মই সেইটো ক'ব নাযাওঁ তেওঁ জানিব বাকীখিনি বা যিবিলাক ভিডিঅ' শ্বেয়াৰ হৈ আছে সেইটো বিষয়ত মই নাজানো কিন্তু যিকেইটা ভুল তথ্য বা ভুল হিচাপে আপোনাৰ শ্বেয়াৰ হৈ আছে সেইখিনি কথা মই ক'লোঁ এতিয়া বুজিছোঁ কথাটো দাদা এতিয়া যিবিলাক ট্ৰল ওলাইছে যিবিলাকে ট্ৰল বনাইছে তেওঁলোকৰ ওপৰত আপুনি কিবা এটা ক'ব বিচাৰি দিয়ে মানে তেওঁলোকেতো এতিয়া নজনা নুশুনাকৈ ট্ৰল বনাই আছে নজনা নুশুনা মানে যিখিনি কথা ওলাইছে সেইখিনিৰ ওপৰত ট্ৰল বনাই আছে তেওঁলোকৰ ওপৰত আপুনি কিবা এটা ক'ব নেকি এটা কথা ক'ম চ' প্লিজ যিমানখিনি ট্ৰল দিলে আৰু প্লিজ এতিয়া আৰু বন্ধ কৰক হয়তো তেওঁ বহুত মানসিকভাৱে অশান্তি পাব পাৰে তেওঁ কাৰোবাৰ জীয়ৰী কাৰোবাৰ ভণ্টি বা কাৰোবাৰ বাইদেউ গতিকে যিখিনি হৈ গ'ল চ' প্লিজ আৰু ট্ৰল আৰু নকৰিব চ' এইখিনি মোৰ আপোনালোকৰ ৰিকুৱেষ্ট আছে থাকিল আৰু দাদা আপোনাৰ সেই ট্ৰল ভিডিঅ'বিলাকৰ যোগেদি আপোনাকো বহুতে মানে ব্যক্তিগতভাৱে আঘাত দিছে ট্ৰল বনাই মানে ব্যক্তিগতভাৱে আঘাত দিছে তেওঁলোকৰ ওপৰত আপুনি কি ক'ব বিচাৰে পজিটিভলি ধুনীয়াকৈ ট্ৰল দিছে আপোনালোকে মই একো বেয়া মানে কিন্তু কিছুমান মানুহে আপোনাৰ পাৰ্চনেলি এটাক কৰিছে পাৰ্চনেলি কিছুমান বেয়া কমেণ্ট কৰিছে সেইবিলাক কমেণ্ট দেখি মোৰ নিজে বেয়া লাগিছে কাৰণ মই কোনো আপোনাৰ কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰি মানুহৰ মাজত মই জনপ্ৰিয় হ'ব ট্ৰাই কৰা নাই আপোনাৰ যিখিনি নিজে পাৰিছোঁ সেইখিনি আপোনালোকৰ মাজত ভিডিঅ' দি আছোঁ আৰু কোনো জনপ্ৰিয় বুলি মই নিজকে ক'বও নাযাওঁ কাৰণ আপোনাৰ নিগেটিভ পাব্লিচিটি মোক নালাগে আপোনাৰ কিছুমান মানুহে এনেকুৱা টাইপৰ কমেণ্ট কৰিছে এনেকুৱা পাৰ্চনেলি বেয়াকৈ কৈছে কিছুমান আপোনাৰ ফেচবুকত বহুত বেছি বেয়া লাগিছে সেইকাৰণে মই এই ভিডিঅ'টো মই স্পেচিয়েলি বনালোঁ আপোনালোকে বেয়া পাইছে মোৰ ক'ব লগা একো নাই বাট কিন্তু মই আপোনালোকক উইদাউট ৰিজন মই আপোনালোকক ভাল পাওঁ তো দাদা এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো সকলোৱে গমো নাপাইছে সেই প্ৰশ্নটো আপোনাক সুধিছোঁ আপোনাৰ ভিডিঅ' কমেণ্টত বেছি নহয় অতি কম ভাগে কমেণ্ট দিয়ে যে আপোনাৰ ইংলিছ প্ৰনাউন্সিয়েশ্যন অৰ্থাৎ উচ্চাৰণ শুদ্ধ নহয় সেই কথাটো কিমান দূৰ সঁচা আৰু তাৰ ওপৰত আপুনি কি ক'ব বিচাৰে এতিয়া আহিছোঁ মোৰ ইংলিছ প্ৰনাউন্সিয়েশ্যন বা ইংলিছৰ জ্ঞান মই ডাইৰেক্ট সঁচা কথা আপোনালোকক মই কওঁ মই একেবাৰে আপোনালোক আপোন বুলি যিবিলাকে মোক ভাল পায় বেয়া পাবিলাককো কৈছোঁ আপোন বুলিও কৈছোঁ যে মই আগতেও কৈছোঁ যে মই ইংলিছ বেছি নাজানো মোৰ ইংলিছত মই নম্বৰো বেছি পোৱা নাছিলোঁ মেট্ৰিকত হওক বা হাই ছেকেণ্ডেৰী ইংলিছত একেবাৰে কম নম্বৰ পাইছিলোঁ কিন্তু মই ক'বলৈ মই চেষ্টা কৰোঁ কাৰণ মই কৈ কেতিয়াবা ভাল লাগে কিন্তু তাত বহুত ভুল হ'ব পাৰে প্ৰনাউন্সিয়েশ্যন ভুল হয় তাৰ কাৰণে মোক ক্ষমা কৰিব তেন্তে দৰ্শকসকল গম পালে ভূষণ তাৰ উইকনেছটো ঘটিছে আৰু এটা প্ৰশ্ন এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন একেধৰণৰ প্ৰশ্ন এইটো আমাৰ ভাষাৰ লগতে জড়িত আৰু ভূষণ দা আপোনাৰ কমেণ্ট বক্সত আৰু কিছুমানে কমেণ্ট দিয়ে যে আপোনাৰ অসমীয়া উচ্চাৰণ ঠিক নহয় আপোনাৰ অসমীয়া ক'ব নাজানে নেকি সেইটোৰ ওপৰত আপুনি কি ক'ব বিচাৰে
পিছত কৈছে যে এছামিজ ৱৰ্ডৰ কিছুমান উচ্চাৰণ ভুল হয় উচ্চাৰণ একচুৱেলি মোৰ অসমীয়া ৱৰ্ডৰ উচ্চাৰণ ভুল হয় অসমীয়া মই ভালকৈ মই নাজানা বুলিও নকওঁ বা জানা বুলিও নকওঁ অসমীয়াত মোৰ মেজৰ আছিলে কিন্তু অসমীয়া মই লিখিব আপোনালোকে জানে নিউজ পেপাৰত মই আৰ্টিকেল লিখিছোঁ বহুত আৰ্টিকেল লিখিছোঁ কিন্তু আপোনাৰ কোৱাৰ ক্ষেত্ৰত মোৰ সৰুৰ পৰাই জিভাখন অলপ চুটি মই কোৱাত লাজ নকৰোঁ ইয়াৰ আগৰ ভিডিঅ'তে কৈছোঁ মই কাৰণ যিটো কথা ডাইৰেক্ট খুলি ক'লে ভাল আৰু জিভাখন অলপ চুটি কিছুমান শব্দ আপোনাৰ স্পষ্ট কৰি ফুটি নুঠে মোৰ আপোনাৰ কেতিয়াবা এনেকুৱা হয় যে স্পষ্ট কৰি ফুটি নুঠে কিন্তু আজিকালি ভিডিঅ'ত মই যিমান পাৰোঁ স্পষ্ট কৰি ক'ব ট্ৰাই বা চেষ্টা কৰিছোঁ কিন্তু আগৰ ভিডিঅ'বিলাকত আপোনালোকে যদি দেখে কিছুমান স্পষ্ট মোৰ ৱৰ্ড মোৰ ফুটি নুঠে এতিয়াও মাজে মাজে হয় কিন্তু মোৰ কোৱাত লাজ নাই মোৰ জিভাখন অলপ চুটি কিন্তু মই ক'বলৈ চেষ্টা কৰোঁ এতিয়া আচ্ছা দাদা এই দুটাৰ লগত আৰু এটা বিষয় আছে মানে আপোনাৰ কমেণ্ট বক্সত দুটামান কমেণ্ট বক্সত দেখিছোঁ যে আপুনি ভিডিঅ' মানে এই বুলি কৈছে তই ভিডিঅ'বোৰত চশমা পিন্ধি কি লেবেল দিয় নে কি মানে আপুনি কওক আপুনি যে ভিডিঅ' কৰোঁতে চশমা যে অতিভাগ বেছি ভিডিঅ'তে পিন্ধিছে আপুনি তাৰ যোগেদি আপুনি লেবেল দিয়া কথাটো কিমান দূৰ সঁচা মানে আপুনি সঁচাকৈ লেবেল দিয়ে নে কি পিন্ধিলে কিবা লেবেল হয় নেকি থাকে মানুহৰ লেবেল বিহেভিয়াৰত থাকে বিহেভিয়াৰ কেনেকুৱা মানুহক লগ পালে কেনেকুৱা ব্যৱহাৰ কৰিছে কোনোবাই ফোন কৰিলে কেনেকৈ আপোনাৰ কথা পাতিছে মানুহক কেনেকুৱা সন্মান দিছে নে দিয়া নাই সেইটোক কয় লেবেল চশমা কোনোবাই পিন্ধিলে ভাল ড্ৰেছ পিন্ধিলে সেইটো আপোনালোকৰ লেবেল নহয় চ' প্লিজ আপোনালোকে বেয়া নাপাওঁ মই চশমা মই পিন্ধি ভাল পাওঁ সেইকাৰণে পিন্ধোঁ দাদা আপুনি আমাৰ অনুষ্ঠানটোলৈ অহাৰ বাবে ধন্যবাদ আৰু আমাৰ অনুষ্ঠানটি ইয়াতে সামৰিব লৈছোঁ তো ভূষণ দা বাই থেংক ইউ ছ' মাছ তো ফ্ৰেণ্ডছ শেষত মই আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ কাৰো মানে কোনো ব্যক্তিৰ ওপৰত সেই ব্যক্তিজনৰ বিষয়ে ভালকৈ নজনাকৈ ট্ৰল নোলাব আৰু এটা কথা কৈছোঁ যিসকলে এইবিলাক ট্ৰল উলিয়াইছে তেওঁলোকক কৈছোঁ হিমাক্ষী ভাৰ যেতিয়ালৈকে ৰিয়েক্ট ভিডিঅ' নাহে তেতিয়ালৈকে এই বিষয়টোৰ ওপৰত আৰু ট্ৰল উলিয়াব যিহেতু তেওঁ মানসিকভাৱে বহুত কষ্ট পাইছে অৰ্থাৎ তেওঁ ৰিয়েকশ্যন ভিডিঅ'ত আহিব দিয়ক তেওঁ ৰিয়েক্ট ভিডিঅ'ত আহিব দিয়ক তাৰপিছত তেওঁৰ ওপৰত ট্ৰল বনাই কিবা বনাব তাত আমাৰ কোনো আপত্তি নাই তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো মানে যদি ভিডিঅ'টো চাই ভাল পালা আৰু ভূষণৰ বিষয়ে যদি কিবা বুজিব পাৰা তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেলটোৰ ভিতৰত সোমাই বাকীবিলাক ভিডিঅ' চোৱা আৰু ভিডিঅ'বিলাক চাই যদি আপুনি আনন্দ ল'ব পাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ছাবস্ক্ৰাইবাৰ লগতে ঘণ্টা বটনটো দবাই দিব তো বাই নেক্সট ভিডিঅ' লগ পাম আৰু এটা কথা জনাইছোঁ যে নেক্সট ভিডিঅ'ত আমাৰ মাজত আহি আছে মৰমৰ ৰাজবীৰ দা অৰ্থাৎ ৰেপ ষ্টাৰ মই এজনক মাতি আছোঁ আমন্ত্ৰণ জনাইছোঁ তেওঁ অতি সোনকালে আমাৰ চেনেল আহি আছে তো তেওঁৰ বিষয়ে যদি কিবা অনুষ্ঠান চাব মন আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক